জয়তে মই সকলোকে নমস্কাৰ জনাইছোঁ কাৰ্ডম আৰু লাইফ ইঞ্চুৰেঞ্চটো আমাৰ লাইফৰ প্ৰতিজন ব্যক্তিৰ কাৰণে অতি এসেঞ্চিয়েল হয় আৰু আমাৰ ফেমিলি সিকিউৰিটিটো মোষ্টলি আজিৰ ডেটত কিছুদিন পিছে বিভিন্ন বেমাৰ আজাৰত বহুত ফেমিলিৰ যিজন আৰ্ন কৰা মানুহ সেই ইনকাম কৰা মানুহজন নোহোৱা হৈ গ'লে ফেমিলিটো বহুত কষ্টত ভুগিব লগা হয় গতিকে লাইফ ইঞ্চুৰেঞ্চে মানুহক সেই সলিউশনটো প্ৰভাইড কৰে গতিকে ডিফুত বহুত উদ্যমী ল'ৰা ছোৱালীয়ে এইটো কেৰিয়াৰ হিচাপে লৈছে লাইফ ইঞ্চুৰেঞ্চ গতিকে মই তেওঁলোক সকলোকে ৱেলকাম জনাইছোঁ আৰু তেওঁলোকক মই এইটোৱে আহ্বান জনাম এইটোৱে ৰিকুৱেষ্ট কৰিম যে ডিফুৰ প্ৰতি ঘৰত লাইফ ইঞ্চুৰেঞ্চ প্ৰভাইড কৰি প্ৰতিটো ফেমিলিক যাতে তেওঁলোকে সিকিউৰিটি দিব পাৰে যিটো ফিনান্সিয়েল ক্ৰাইচিছত যাতে ফেমিলিবিলাক নপৰে আমি যদি এটা এক্সাম্পল লওঁ এটা ফেমিলিৰ যদি সোল আৰ্নাৰজন যিজন মেইন ইনকাম কৰা মানুহ তেওঁ যদি কিবা কাৰণত মিচিং হৈ যায় নাইকিয়া হৈ যায় তেনেহ'লে তেওঁৰ ল'ৰা ছোৱালী যিটো এডুকেশ্যন লৈ থাকে তাত এটা বাধা আহি যায় কিন্তু তেওঁ যদি এটা ফেমিলি প্ৰটেকশ্যন যদি এটা লোৱা থাকে ইঞ্চুৰেঞ্চত আৰু সেই পইচাটো যদি কাৰণ চাওক মানুহ এজন যদি মৰি যায় তেওঁকতো কোনো ঘূৰাই আনিব নোৱাৰে কিন্তু আমি যদি তেওঁক যদি এটা ফিনান্সিয়েল সিকিউৰিটি যদি দিয়া থাকে আৰু মানুহজনৰ যদি ডেথ ক্লেইমটো পায় ফেমিলিটোৱে অন্ততঃ ল'ৰা ছোৱালীখিনি এডুকেশ্যন আধাতে এৰিব নালাগে ফেমিলিটোৱে সেইখিনি কণ্টিনিউ কৰিব পাৰে গতিকে প্ৰতিজন মোৰ এডভাইজাৰক প্ৰতিজন লিডাৰক মোৰ এইটোৱে আহ্বান জনাম ডিফুৰ ইভেন এণ্টায়াৰ কাৰ্বি আংলঙৰ ঘৰে ঘৰে যাওক প্ৰতিজন মানুহক ইঞ্চুৰেঞ্চ এৱাৰনেছ আনক আৰু গভৰ্ণমেণ্টৰ যিটো স্কিম যিটো হেৰি এইখিনি ভালকৈ বুজাই দিয়ক আৰু মানুহক সেইখিনি সুবিধা ল'ব সুবিধা কৰি দিয়ক ছাৰ আমাৰ ডিফুৰ আপোনাৰ কোম্পানীৰ পৰা কাৰ্যালয় হ'ব বুলি আমি শুনিছে সঁচাকৈ হয় ঠিকেই শুনিছে মই একচুৱেলি যেতিয়া কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলোঁ মই গুৱাহাটীত কৰিছিলোঁ এতিয়া মই নগাঁও তেজপুৰ আৰু ডিফুতো আমাৰ কাম আৰম্ভ হৈছে ব্ৰাঞ্চ এটা হ'বলৈ গ'লে কোম্পানীৰ কিছুমান ক্ৰাইটেৰিয়া থাকে ব্ৰাঞ্চ এটা খুলি পেলাই বন্ধ কৰা বস্তু নহয় কাৰণ গভৰ্ণমেণ্টৰ যিটো বডি আছে IRDA ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি সেই বডিৰ কিছুমান নীতি নিয়ম আছে আপুনি ব্ৰাঞ্চ খুলিলে তাত ব্ৰাঞ্চটো কণ্টিনিউ কৰিব লাগিব আৰু ব্ৰাঞ্চটো কণ্টিনিউ কৰিবলৈ হ'লে আপোনাৰ এটা তাত ছেটআপ এটা থাকে আমাৰ ছিষ্টেমত এডভাইজাৰ্ছ তেওঁলোকৰ ওপৰত AP এজেঞ্চি পাৰ্টনাৰ আৰু ছিনিয়ৰ এজেঞ্চি পাৰ্টনাৰ চিফ এজেঞ্চি পাৰ্টনাৰ তেনেকুৱা এটা বেজ ৰেডি হ'ব লাগে তেতিয়া কোম্পানীয়ে তাত ব্ৰাঞ্চ খুলি দিয়ে আৰু মই এতিয়া যদিও আমি নগাঁও ব্ৰাঞ্চৰ লগত এটাচ হৈ ডিফুৱে কাম কৰি আছোঁ ছাৰ্ভিচ নগাঁৱৰ পৰা আহি পেলাই ৰেগুলাৰ দি আছোঁ আৰু ডিফুৰ মানুহখিনিয়ে নিজে ছাৰ্ভিচ তেনেকৈ দি আছে কাষ্টমাৰক আমাৰ খুব হয়তো বেছি দিন নালাগিব চবেই যদি আপোনালোকে সহায় কৰে আমি যদি ভালকৈ লাগি দিওঁ তেনেহ'লে ডিফুতে খুব সুন্দৰকৈ ব্ৰাঞ্চ এখন হ'ব আপুনি জনামতে কিমান দেৰি হ'ব মই কিন্তু এইটো পুৰা ক্ৰেডিটটো আপোনালোকক দিম এই ৰাইজক দিম কিমান সোনকালে ল'ব পাৰে তাৰমানে কোম্পানীৰ এটা নৰ্মছ আছে 20 লিডাৰ্ছ ফুল ফ্লেজ লিডাৰ্ছ যেতিয়া 20জন হৈ যায় আমাৰ লিডাৰবিলাক এটা বেছিক চেলাৰিও পায় তো তেনেকুৱা লিডাৰ যেতিয়া 20জন হৈ যায় আৰু যেতিয়া এবাউট 200 লাইচেঞ্চ হোল্ডাৰ হৈ যায় তেতিয়া কোম্পানীয়ে ব্ৰাঞ্চৰ ষ্টেপ আৰম্ভ কৰি দিয়ে তবে কোম্পানীৰটো সময়ে হেৰিবিলাক চেঞ্জো হয় এতিয়ালৈকে তেনেকেই হৈ আছে আৰু মই আশা ৰাখিম খুব সোনকালে মানুহখিনিয়ে কামত ব্ৰতী হ'ব আৰু খুব সোনকালে এইখিনি এচিভ কৰি ব্ৰাঞ্চৰ কাম আগবাঢ়ি যাব বুলি ভাবোঁ অসমত এতিয়ালৈকেতো আপুনি মোৰ দেন 10 ব্ৰাঞ্চেছ আছে হেডকোৱাৰ্টাৰটো মোৰ মুম্বাই হয় হয় ঠিক আছে থেংক ইউ